নমস্কাৰ সকলোকে। তো ভাস্বতী ভ্লগৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। সকলোৰে ভালনে? এই বাৰিষা বতৰত ভাবিছে চাগে আমি ক'লৈ গৈ আছোঁ, সকলো পিনে পানী। গতিকে গেছ কৰকচোন আমি ক'ত গৈ আছোঁ, লাহে লাহে গম পাব সকলো। তো যাই লওঁ। আৰু বাৰিষাৰ বতৰত ক'ত ক'ত পানী হৈছে আপোনালোকে কমেণ্ট বক্সত কওকচোন। আমাৰতো নলবাৰীত বহুত পানী চাৰিওফালে। আৰু কোনে ক'ৰ পৰা চাই আছে ভ্লগটো জনাব, আৰু ক'ত ক'ত পানী হৈ আছে সেয়াও জনাব নিৰ্দিষ্ট ঠাইলৈ। তো যাই লওঁ, তাৰপিছত আপোনালোকৰ লগত দেখাম ক'ত যাওঁ, কি কৰোঁ। আজি ভ্লগটো শেষলৈকে চাব, স্কিপ নকৰাকৈ। তো ব'লক। মামাৰ বাৰ্থডে আছিল আৰু মামাৰ বাৰ্থডে বুলি সৰুকৈ আয়োজন কৰিছিল। তো সেয়াই আপোনাক দেখুৱালোঁ। এয়া চাহৰ আড্ডা চলিছে আৰু আমি চাহ তাহ খাই ভাত খাই আমি গুচি আহিলোঁ। নৰখিলোঁ বেছি সময়, তো ভিডিঅ' কৰা নহ'ল। আৰু এয়া আমি আহি আছোঁ ঘৰলৈ, আৰু তামাম বৰষুণ দেখিছেনে আপোনালোকে। তো যাই আছোঁ আৰু এনেকৈ লাহে লাহে। বাৰিষাৰ বতৰ আৰু চাওক পথাৰত পানী চাৰিওফালে। মোৰ আৰু টুকুৰ কেক খাবলৈ মন গ'ল, তো মাক ক'লোঁ, আৰু মায়ে পটাপট এটা কেক তাৰমানে বনাবলৈ ৰেডি কৰিছে। এয়া আজি বিস্কুটেৰে কেনেকৈ কেক বনায় আপোনালোককো দেখুৱাম, মায়ে কেনেকৈ বনায়, আৰু আমিও খাম। তো আপোনালোকে চাই থাকক। আৰু টুকু আৰু মই বিস্কুটৰ আধা ক্ৰীম উলিয়াই গুৰি কৰি মাক হেল্প কৰি দিছিলোঁ। এয়া বিস্কুটখিনি গুড়া কৰি ল'লোঁ। এতিয়া মই ইয়াতে আধা চামুচমান মই বেকিং পাউডাৰ লৈছোঁ, হৈ যাব এইখিনি দি। এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে এটা পাত্ৰতো উলিয়াই লৈ কৰিব পাৰে, মই ইয়াতে কৰি ল'লোঁ। আৰু অকণমান দি দিলে হৈ যাব। আৰু ইয়াত বেলেগ আৰু একো নালাগে, এয়াই হৈ যাব। এইখিনি মই ধুনীয়া কৰি আকৌ এবাৰ মিক্সিত মাৰি ল'ম। চদা বেকিং পাউডাৰখিনি দিলোঁ। এতিয়া ইয়াত বেলেগ একো নালাগে। ইয়াত মই গাখীৰ প্ৰথম 1 কাপ ল'ম, তাৰপিছত চাম যদি আকৌ মোক অলপ লগা যেন নাপাওঁ, তেতিয়াহ'লে মই আৰু অলপ গাখীৰ ইয়াতে এড কৰি আপোনালোকক দেখাই দিছোঁ। মই ধুনীয়া মিহি হৈ যাব। এইখিনি মই ধুনীয়া কৰি গুড়া কৰি লোৱা বিস্কুটৰ গুড়িখিনি এইখিনিত মই গাখীৰ মিক্স কৰি এনেকৈ মাৰি ল'লোঁ। মই মিশ্ৰণটো তাতে মই গাখীৰ দিছোঁ 1 কাপ, আৰু 1 কাপতকৈ অকণমান কম, মানে 1.5 কাপ গাখীৰ দিছোঁ। মই এইখিনি মিশ্ৰণখিনি আপোনালোকে দেখা পাইছিলে। সেইখিনিত মই গাখীৰ দি পেলাই মই মিক্সাৰত আকৌ গ্ৰাইণ্ড কৰিছোঁ। তো এতিয়া মই এনেকৈ অলপ সময় ৰাখি দিম, খুব বেছি 10-15 মিনিট মই ৰাখিম। ৰাখি পেলাই আৰু মই সেইটো কেকটো মই বহাম। সেইটো কেনেকৈ বহাম সেয়াও মই আপোনালোকক দেখাম, চাই থাকিব। তো মই এতিয়া এই বাতিটোত অলপ ৰিফাইন আনি কাষে কাষে ময়দা ছিটাই দিছোঁ। অলপ ময়দা লৈ পেলাই চাৰিওফালে, কাৰণ কেকটো হোৱাৰ পিছত ময়দা দিলে মানে উলিয়াব ভাল হয়, কেকটো ধুনীয়াকৈ ওলাই আহে। আৰু এতিয়া মই এনেকৈ কেৰাহী এটাত প্লেট এখন দি তলত, বা আপোনালোকে এনেকুৱা ষ্টেণ্ডো ব্যৱহাৰ কৰিব পাৰে, সকলোৰে ঘৰত থাকে। তো মই প্লেট এখন দিছোঁ, প্লেটখন দি মই এতিয়া বাতিটো বহাই দিছোঁ। মিশ্ৰণখিনি ঢালি দিছোঁ, দি পেলাই মাটিটো বহাই দি ধুনীয়াকৈ মই এইখন মাৰি দিছোঁ। এতিয়া মই ইয়াতে ৰাখি দিম, কিমান সময় লাগে চাওঁ।
20-25 মিনিটতো ওপৰত লাগিব, বেছি আধা ঘণ্টাত আমাৰ কেকটো প্ৰায় ৰেডি হৈ যাব। এয়া আমাৰ কেক ৰেডি, খাবলৈ খুব টেষ্টি হৈছিল। তো আজিলৈ ভিডিঅ'টি ইমানেই, বাই বাই।